চলি থাকিব আকৌ পোষ্ট ওলাব অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে আৰু এই ল'ৰা গোটেই বুলি নিবনুৱা নহয়তো কৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে বহুত ল'ৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰা পৰীক্ষা দিব আহিছে আৰু অসমত যেটো 26 লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল এতিয়াতো কম্পিউটাৰাইজ কৰাৰ পিছত এটো 12.5 লাখলৈকে নামি আহিলে এতিয়া সক যদি অসমৰ দৰে এখন ৰাজ্যত আজি আমি 1 লাখ 1 বছৰত চাকৰি দিব পাৰো অৰুণোদয় কৰিব পাৰো ৰাস্তা ঘাট মেডিকেল কলেজ গতে ইয়াতকৈ আৰু সুস্থিৰ কি লাগে তো মই নাজানো আমাৰ মতেটো সুস্থিৰ নহয় আমাৰ মতেটো প্ৰগতিৰ পথত গৈ আছে এটা টাউনলৈকে ৰেল গাড়ী চলিব এটা মিছাৰ পৰা নগাঁৱলৈকে তেজপুৰলৈকে সুৰংগৰ কাম দ্ৰুত গতিত স্যাংচনৰ কাম আগবাঢ়ি আছে কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰৰ কাম চলি আছে সব প্ৰজেক্ট বিলাক একদম লাইনত চলি আছে মাইক্ৰো ফাইনেন্সৰ লোন ৰেহাই অৰুণোদয় চাকৰি আমিতো তেনেকুৱা